নমস্কাৰ বন্ধু বান্ধৱীসকল এটো বিশেষকৈ জিটিবিজিটি যিসকলে পৰীক্ষা দিবৰ বাবে বাচ্চা আছে 29 ডিসেম্বৰ যি পৰীক্ষা হোৱাৰ কথা আছিল সেই বিষয়টো লৈ পেলাই যেহেতু একাংশই হাইকোৰ্টৰ গোচৰ তৰিছিল এই পৰীক্ষাটো পিছুৱাৰ বাবে আৰু সেইটো কালি যেহেতু হিয়াৰিং ডেট লোৱা হৈছিল আজি আপোনালোকক এটা আপডেট খবৰ দিবৰ বাবে ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাওক নিশ্চয় আপোনালোকে খবৰটো গম পাব আহক তেনেহলে দেৰি নকৰ আজি এই খবৰটো আপোনালোকক জনাব বিচাৰিছো আজি খবৰটো হ'ল যে যেটো জিটিপিজিটি যেটো পৰীক্ষা হোৱা কথা আছিল টেট কাম ৰিক্ৰুটমেন্ট 29 ডিসেম্বৰ সেই পৰীক্ষাটো ইতিমধ্যে হাইকোৰ্টত আজি শুনানি প্ৰদান কৰিছে আৰু সেই হাইকোৰ্টৰ শুনানি ভিত্তিত আমি এতিয়া বিশেষ সূত্ৰে খবৰ লাভ কৰিছো যে 29 ডিসেম্বৰ পৰীক্ষা যেটো আছিল সেই পৰীক্ষাটো ইতিমধ্যে পোষ্টপন কৰা হৈছে অৰ্থাৎ স্থগিত কৰি ৰখা হৈছে আৰু 15 দিনৰ পিছতহে পৰীক্ষাটো অনুষ্ঠিত কৰিব বুলি জনাইছে বিশেষকৈ মাঘ বিহু যেটো আহি আছে জানুৱাৰী মাঘ বিহুৰ পিছতে পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ইমানে আছিল ভিডিওটো যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব যিসকল টেট পৰীক্ষাৰ্থী আছে তেওঁলোকে ভিডিওটো দেখা নাই তেওঁলোকৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ